Guys, welcome to অসমীয়া জনসাধাৰণ সকলোৱে ভালে আছে। Guys, বেয়া পৰিস্থিতি একদম বানপানী আমাৰ ঘৰ সোমোৱা অৱস্থা আৰু ঘৰ সোমাইছে সোমোৱা নহয় তো ভিডিঅ' দিয়া কথা নাছিল সেইকাৰণে মই আজি এটা ভিডিঅ' দি দিওঁ। আমাৰ গোটেই কাষৰ বহুত মানুহে বেলেগতে থাকিব যাব লগা আছে, বহুত পানী হৈছে। Guys, মই তাকে অলপ দেখাই দিওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক কিমান পানী হৈছে, গোটেই দেখাই আছোঁ সকলো চাই দিয়ক। তো ঘৰ সোমোৱা অৱস্থা এইবিলাক পানী চাই লওক। মোৰ এক আঙুল দেড় আঙুল মান আছে এই চক মোৰ আঙুলটো দি এক আঙুল পুৰা এক আঙুল গাইছ। আৰু এইগিলা ঘৰ চব তল গেছি গোটাই, ঘৰগিলা তল গেছি আমাৰ চাই লওক। এই যে ঘর উঠি উঠি অবস্থা, এই চাকার ভিতরে রাখছি আমার চাই লওক। এই ঘরটোত এইগিলা পাকঘর খুমেছি গাইছ, পাকঘরটো তল গেছি, এগুলা সব পানি, এগুলা পানি পাকঘরটো তল গেছি গাইছ। পাকঘরটো বস্তু বস্তু নাই সব উঠে দিছো। চাওক এই পাকঘরটো তল গেছি, সব পানি 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 পানি। তো ৰাস্তাত এতিয়া বহুত কিমান ভয় হৈছে, সেইফালেতো গাড়ী যাব নোৱাৰিম। ভেলখন তাৰমানে ভেল যদি আহে মই ভেলত দেখাম, যদি নহয় গাড়ী নৰো কাৰণ মই তল যাম গাড়ী বহুত পানী হৈছে। আৰু শান্তিত আমাৰ ফিল্ডখনত আমাৰ প্ৰথম যিমান যিমান চব দেখাম ৰাস্তাত গাড়ী এক আঠি পানী চব দেখাব চেষ্টা কৰিম চাই আপোনালোকে। আৰু বাহিৰত পানী খাব, পানী দেখাই দিয়ক আপোনালোকক। ইমান পানী কঁকাল ধুনীয়া নহয়, ইয়াতে একাঠু পানী চব পানী। একাঠি পানী। আমাৰ যে বৰমাহঁতৰে ঘৰ, এই এন্দৰ ঘৰটো তল গেছি আৰু পানী চোতাল পানী নাযাওঁ আৰু যিহেতু মাটি ঘৰ মাতিলে বহি বহি যায়। গাইছ এইটো আমাৰ মেইন চকটোতে ইমান পানী চাই লওক। তো গাইছ তাৰমানে এখন আমাৰ গাঁৱৰে দোকান এখন গাঁওখন দোকান খুলিব পাৰে, বহুত তল গেছি গাঁৱত ইমান পানী হৈছে। চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই। তো আমাৰ এইটোতো নামঘৰ আছিল, নামঘৰটো চাওক গাইছ গোটেই তল গেছি। ইয়াতে গাইছ এক কঁকাল পানী, ইয়াতে গাইছ কিমান পানী। আৰু গাইছ সেইফালে নাযাওঁ, সেইফালে গাইছ মই গ'লে সেইফালে ভেল চলাইছে, এতিয়া আপোনাক দেখালো এখন ভেলখন আহিছিল। এই চাওক এইফালে ইমান পানী হৈছে গাইছ, তাতে মই গ'লে এক গল মুতল যাব। এই চাওক মানুহ গাইছ ঘৰটো চাওক কেনেকুৱা হৈ গৈছে, ঘৰত পানী কমিছে আৰু যাব লগা হৈছে গাইছ চাই লওক। ইয়াতে কেনেকুৱা পানী হৈছে গাইছ চাওক। চকে গাইছ ভেল চলিছে এইফালে নাযাওঁ গাইছ, বহুত পানী হৈছে। এক গল তল যাম মই গাইছ। আৰু এফালে আমাৰ নামঘৰটো তল গেছি, আপোনাৰ নামঘৰটো দেখাই দিয়ে। নামঘৰটো গাইছ নাযাওঁ নেকি, পাইপডাল তল গেছি বহুত হ'ব। আৰু তাৰ গাইছ জোক চোক থাকলে গাইছ চাওক, বেলেগ নাখাওঁ আপোনাৰ দংকলটো চাওক একবাৰ, দংকলটো চাওক, দংকল তল গেছি। এতিয়া আকৌ সাহায্য পোৱা নাই চৰকাৰৰ পৰা। বহুত পানী হৈছে, হয়তো পানী বাঢ়ি আছে গাইছ। এই চাওক খাপ মৰি আছে, এডাল খাপ মৰি আছে, ভাহি আছে। বহুত পানী হৈছে এতিয়া। আৰু বহুতে ফুৰ্তি লাগছে পানী আছে, এনেকুৱা নহয় গাইছ বহুত পানী হৈছে বহুত টানাৰ ইমান আৰু নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই চাৰ পানী সেইটো ভিডিঅ' আৰু এতিয়ালৈ বাই বাই। আৰু পানী বহুত বেছি হৈছে, এতিয়ালৈ বাই বাই।